Hello everyone, welcome to my YouTube channel. আজি এটা বিশেষ কাৰণতহে ভিডিওটো বনাইছো। এটা ইনফৰমেশন ভিডিও আপোনালোকে একদম শেষলৈকে চাব। আপোনালোকে বাৰু ফ্ৰী ৰিচাৰ্জ ভৰালে নেকি? 3 মাহৰ কাৰণে যেটো মোদীৰ ফালৰ পৰা দিছে বুলি আপোনালোকৰ লগৰে হক বা অন কোনোবাই গ্ৰুপতে হক এটা মেছেজ বহুত দিন মানে 2-3 দিনৰ পৰা আহি আছে মোবাইলে মোৰলৈও আহিছে কেইবাটা মেছেজ মই পাইছো বলো ভিডিও এটা বনাই দিও কথাটো হসা নে মিছা মেছেজ তো এনেকৈ আহিছে আপোনালোকক স্ক্ৰিনত দেখাই দিছো চাব মই পঢ়ি দিছো The BJP free research Yojana Prime Minister Narendra Modi is giving 3 months free research to all Indian users so that more and more people can vote for BJP in the 2024 election can vote for and from BJP government again এটো সম্পূৰ্ণ ভুয়া মানে ইনে এটা বাৰ্তা চলি আহিছে দুদিন মানৰ পৰা ধৰি আপোনালোকে কালো নপঠিয়াব এটো সম্পূৰ্ণ ভুয়া আৰু যদি আপোনালোকে নিজৰ নাম্বাৰটো ক্লিক কৰি পেলাই ইয়াত দিছে আপুনি বিপদত পৰিব পাৰে আৰু আপোনালে যি সকলে মেছেজটো দি আছে তেখেতসকলক আপোনালোকে ক'ব এটো সম্পূৰ্ণ ভুয়া বুলি আৰু এই ভিডিওটো মই বনোৱাৰ মূল উদ্দেশ্যটোৱে হৈছে মানুহসকল সতৰ্ক হৈ থাকিব লাগে আপোনালোকে কিবা এটা লিংক পালে ইনে বাৰু আপোনালোকক কিলে ৰিচাৰ্জটো ভৰাই দিব আপোনালোকে অলপ ভাবি চিন্তি কামবোৰ কৰিব আৰু এটো সম্পূৰ্ণ ভুয়া আপোনালোকে যিমান পাৰে ভিডিওটো শেয়াৰ কৰি দিও সকলোৱে গম পাওক কথাটো আজিলৈ ইমানতে সামৰিছো যদি ভিডিওটো চাই ভাল পালে তেতিয়া লাইক কমেন্ট আৰু প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব ধন্যবাদ